হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু আজি হৈছে 31 ডিচেম্বৰ আৰু 2024 চনৰ আজি বিদায় দিন। আৰু এই বিদায় দিনটো কোনে কেনেকৈ উদযাপন কৰে, সকলোৱেতো উদযাপন কৰিবই নিশ্চয়। আৰু আজি আমিও ভাবিছোঁ সুদামুখেৰেতো এইটো বছৰটো বিদায় দিব নোৱাৰোঁ। সেইবাবে 2024 চনত আমাৰ অকণ ঘৰতে আৰু সকলোৱে মিলি পিকনিকৰ যোগাৰ কৰা হৈছে। এতিয়া প্ৰায় সময় 12টা বাজু হৈছে আৰু পিকনিকত আমি কি এনজয় কৰোঁ আৰু আজিৰ দিনটো আমি কেনেকৈ 2024 চনটো বিদায় দিলোঁ আপোনালোকক দেখাম। আগলৈ ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। 31ৰ সন্ধিয়া চবফালে একদম পিকনিকৰ চাউণ্ড আৰু তাৰ মাজতে আমাৰো চলি আছে। আৰু 6:30-7টা বাজিছে যিহেতু আমাৰ এনেও পিকনিকত চাহ খোৱাৰ আইটেমটো আছিলেই আৰু সেইবাবে হাজবেণ্ডে লৈ আহিলে মিঠাই, পকৰা আৰু বিস্কিট। আৰু সেইকাৰণে চাহ বনোৱা আমাৰ হৈ গৈছিলে আৰু চাহ বনোৱা হৈ যোৱাতে এজনে দি গ'ল। চাহখিনি আমি খালোঁ, মিঠাই খালোঁ, পকৰা খালোঁ, খুব ধুনীয়া আৰু মিঠাও আৰু নিমখীয়াও। আৰু আনফালে এইফালে কণী উঠাই দিছে, কণীখিনি সিজাই দিছে আৰু এইফালে আকৌ মাংস উঠাই দিছে। দুইফালে উঠাই দিছে, নহ'লে আৰু দেৰি হৈ যাব। আমাৰ কাৰণে টেনশ্যন নাই, কিন্তু সৰু পোৱালি দুটা আছে যিহেতু অলপ সিহঁতে শুই যাবও পাৰে, সেইকাৰণে দুইফালে উঠাই দিয়া হৈছে। আৰু কণীখিনি বইল কৰা হৈ গ'ল। কণীখিনি বইল কৰাৰ পাছতে আকৌ ৰেডি কৰিছে চিকেনৰ কাৰণে তেলখিনি গৰম কৰি লৈছে। আৰু এইফালে বহিছে, কথা পাতিছে আৰু বেক চাইডে পোৱালিকেইটাই খেলিও আছে আৰু কথা পাতি আছে। আৰু এইফালে চিকেনো ধুই আছে। এইফালে তেল গৰম হৈছেহি আৰু চিকেনখিনি ধুই আনি পেলাই ইয়াত দিবহি। আৰু বায়ে মাজে মাজে কথা কৈ খুব জমাই আছে। আমাৰ সময়টো কেনেকৈ গৈছে গমেই পোৱা নাই। 24 চনটো খুব পটকেই গ'লগৈ আৰু এই ৰাতিটো সোনকালে বিদায় দিবলৈ কাৰো মন নাযায়। আৰু চিকেন ধুই আহি হৈ গ'ল। আৰু এতিয়া অলপকৈ চিকেনখিনি গৰম তেলত এতিয়া দি দিব। আৰু নিমখখিনি তাতে গৰম কৰি লোৱা হৈছিলে। নিমখখিনি আগতীয়াকৈ তেলত গৰম কৰি ল'লে ভাল, তেতিয়া চিকেনখিনি সোনকালে মজি যায় বুলি কয়। আৰু তাৰপিছতে চিকেনখিনি অলপকৈ দি আদা নহৰু পেষ্টকেইটা কৰি থৈছিলোঁ আৰু আদা নহৰু তাৰ ওপৰত দি দিছোঁ। আৰু তাৰ মাজতে আৰু প্ৰতিটো মছলাই পৰিছে দেই চিকেনত। একে আজৱাইনৰ লগে প্ৰতিটো মছলাই পৰিছে। কিমান টেষ্ট হয় এইটো খাই গম পাম। আৰু চিকেন বুলিলেতো মই বহুত পগলা। আৰু আমাৰ সৰুকেইটাতো ক'বই নালাগে। চিকেন বেয়া পোৱা মানুহ মই শুনা নাই তেনেকৈ। আৰু এনেকৈ মছলাখিনিৰ লগত ধুনীয়াকৈ মিলাই দিছে চিকেনখিনি। লাহে লাহে লৰাই আছে আৰু এফালে চিকেনো কৰি আছে আৰু আনফালে আকৌ কণীখিনি যিহেতু হৈ গৈছিলে, ঠাণ্ডা হৈছে আৰু সেইকাৰণে ভাগিন দুজনীয়ে এনেকৈ গুচাবলৈ লৈছে। কণী যিহেতু বহুত, মানুহো বহুত, গুচাওঁতে অলপ সময় লাগিব। সিহঁতজনে তথাপি আৰম্ভ কৰিছে আৰু আনফালে আকৌ এইফালে মাংস উতলিও আছে। মাংসখিনি হোৱাৰ পাছতে চাগে ভাতখিনি উঠাই দিব। আৰু এইফালে আকৌ চিকেনখিনিও অলপকৈ উতলি আহিছে আৰু গোন্ধটো আমাক চেক কৰিব দিছিলে, মছলাৰ গোন্ধটো গ'ল কি নাই। বায়ে চাইছে আৰু তাৰপিছতে মছলাৰ গোন্ধটো আমি পোৱা নাছিলোঁ। মছলাৰ গোন্ধ প্ৰায় নাইকিয়াই হৈছিলে আৰু খুব ধুনীয়া গোন্ধ এটা আহিছিলে। আৰু এয়া কণী গুচাই আমাৰ হোৱাই নাছিলে, বহুত কণী, সেইকাৰণে আকৌ কণী গুচোৱাতে লাগিছে। কণী গুচোৱাত বহুত সময় লগা হৈছে। তাৰপাছতে আকৌ চিকেনখিনি হৈ গ'ল। সেইখিনি নমালে কি ধুনীয়া গোন্ধ হৈ আছে, দেখিছে নহয়? দেখিয়ে চাগে অনুমান কৰিব পাৰিছে। আৰু চিকেনখিনি নমোৱাৰ পাছতে আকৌ আমাৰ মিক্স ভেজ আছে। মিক্স ভেজখিনি বনাব লগা আছে। প্ৰায় সময় 10টাই বাজি গৈছে। মিক্স ভেজখিনিত আকৌ বহুতখিনিয়ে দিয়া হৈছে, চয়াবিন, বুট, তাৰপিছত ৰঙালাও, তাৰপিছত কবি, বন্ধাকবি, ফুলকবি দুয়োটাই দি পেলাই চব মিক্সকৈ আৰু খুব টেষ্টি ভাজি এখন হ'ব। মাছ মাংসৰ লগতে এই ভাজিখন নহ'লে আকৌ কিবা আধৰুৱা লাগে, সেইকাৰণে মিক্স ভেজৰ ব্যৱস্থা কৰা হৈছে। আৰু চব আমাৰ বনাই হৈ গ'ল। আৰু এয়া দেখিছে নহয়, আমি খাবলৈ ৰেডি হৈ গ'লোঁ আৰু চব যেনেকৈ পাৰে বহি গৈছে। আৰু দুজনে দি গৈছে যাক যি লাগে আৰু চবেই চব লৈছে। আৰু খুব টেষ্টি হৈছে কিন্তু দেই, চিকেনেই পৰা আদি কৰি একে মিক্স ভেজৰলৈকে। আৰু আমি গড় আহি পাই গ'লোঁ।